Good morning, কৈ দিয়া। Good morning. এইয়া দেখিছেনে ৰাতিপুৱাই আন্ধাৰতে উঠি যায় আৰু নুশুৱে। একদম চকু পুৰি যায়, টোপনি পুৰাই নহয় মানে। হয়নে? তুমি ইমান সোনকালে কিয় উঠা? তাইক মানে উঠি খেলিব লাগে, কথা পাতিব লাগে। হাই গাইজ, গুড মৰ্ণিং কৈ দিয়া। কৈ দিয়া। মই এতিয়া নোৱাৰোঁ কৈ দিয়া ক'বলৈ ন, ডাঙৰ হ'লে ক'ব। কি হ'ল? কি চাইছা? হাই হাই গাইজ। বেটিক কাপোৰ খুলি দিলোঁ, এতিয়া বেটিক গা ধুব হয় নাই? এইফালে বেটি গৰম পানী আহি গ'ল। আমাৰ বেটিক গা ধোৱাৰ আগতে অলপ মালিচ কৰি লওঁ। বেটি মালিচ কৰি দিম দেই, মালিচ কৰি দিম। কি চাই আছানো? হা? কেমেৰা চাই আছা? মালিচ 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 মালিচ। হাঁহি দেখিছে? হাঁহি মালিচ কৰি লৈছো দেই। গা ধুইছো কৈ দিয়া। হেই গাইজ, গা ধুইছো কৈ দিয়া। ফটো হাঁহিবলৈ পাহৰি গ'ল নহয়। কেতিয়া ফুট আগতে দিয়াই আছিলে, তেওঁ আৰু এবাৰ দি দিছোঁ। ঐ নিহিলাবা। বাবা লাগিছে। চেচ ফুট খতম কৰি দিছে। মোবাইল বেটিয়ে এতিয়া দৰৱ খাব। বেটি দৰৱ খাবা দেই। পিন্ধাৰ আগত এইটো লগাই ল'ব লাগিব। তলত পেলাইছে তুমি। বাবা বাবা এই জানি বাবা কাপোৰ পিন্ধাই দিনে বায়ে ক'ত গ'ল জানো, বায়েকো পিন্ধাই দিব লাগিব। মাজনী মাজনী এয়া মাথাত তেল লগাই দিলোঁ আমাৰ বেটিক। এইফালে অকলে চোৱা। অকণ পিছত চোলাটো পিন্ধাই দিম দেই, হ'ব? এইজনী 2 hours later. মাঘৰ পালোহি আজি। দেৱালী বুলি মা ঘৰলৈ আহিলোঁ। হয়নে বেটি? হাই কৈ দিয়া আকৌ। হেপ্পী দেৱালী কৈ দিয়া চবকে। হেপ্পী দেৱালী, হেপ্পী দেৱালী। টাটা টাটা কৰি টাটা। নাই আইতা টাটা টাটা কৰি কুকুৰটো মাৰিছে। আমাৰ সৰু বেটিজনী লগৰ হয় দেই, এইটো ইয়াৰ লগত খেলি থাকে হয় নাই? এইফালে চবে গেম চাই আছে দেই। কি গেম? চব গেমত বিজি। গাহৰি মাংস বনাই আছোঁ আজি। মা ঘৰত আহি গাহৰি মাংস আৰু লাই শাক বনাইছোঁ। মই বনাইছোঁ, মায়ে নাখায়ো নবনায়ো। আৰু বৌৱে চাকি দিব যে সন্ধিয়া, সেইবাবে বৌ চোৱা নাই, একো খোৱা নাই। মই বনাই দিছোঁ। মই নিজে ঘৰত বনাইছোঁ, এনেই আৰু বনাইছোঁ সজাবলৈ। কেনেকুৱা লাগিছে বাৰু জনাব কমেণ্টত। এয়া সন্ধিয়া হ'লেই নহয়, এয়া সন্ধিয়া চাকি এগছ দিছোঁ। এয়া আমাৰ ডাঙৰ বেটীয়ে ঝিনঝিনি জ্বলাইছে। সকলোলৈ দেৱালী শুভেচ্ছা থাকিল। এই বেটি এইফালে চোৱা, এইফালে লাইট। তাই মানে লাইট দেখি একদম লাইটে চাই আছে। একদম বেটি ফটকা বেগ লৈ লৈছে আৰু ফটকা ফুটাইছে ন।
কি এয়া লাইটৰ ডেক'ৰেশ্যন দেই আমাৰ মানুহজনে কৰিছে কেনেকুৱা লাগিছে বাৰু ডিনাৰ ৰুটি বনাই আছোঁ আৰু এইফালে ব্ৰইলাৰ মাংস বনাই আছোঁ